খবৰ এতিয়া হাঁহ কেনেদৰে ৰাখিছে এতিয়া বাহিৰত উলিয়াই বৰ্ডিঙৰ পৰা এয়া মানে তোমাৰ ইহঁতকতো তুমি ইমানখিনি দানা দি ৰাখিব নোৱাৰা ন হাঁহক যিমান দানা দিয়ে সিমানেই কম তো মই কি কৰোঁ দিনৰ টাইমত ৰাতিপুৱাৰ ভাগত মই ইয়াতে ইহঁতক এনেকৈ খান্দি মেলি নেটখন এখন দি দিছোঁ ওপৰত যাতে কাউৰী ফুটিয়াব নোৱাৰে আৰু তেনেকৈ দি ইয়াতে খান্দি দি ইহঁতে যি কেঁচু চেঁচু কুমুটি পায় পোক পায় দিনটো ইয়াতে থাকে তাৰপিছত সন্ধিয়া হোৱাৰ আগে আগে মই সিহঁতক আকৌ ইহঁতক বৰ্ডিঙত দি দিওঁ সেইটোকে কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম আৰু এনেদৰে আগৰ ভিডিঅ'টোত আপোনালোকে বহুতো যথেষ্ট মৰম দিছে আৰু বহুত দিন হ'ল মই ভিডিঅ' আপলোড দিব পৰা নাই বিশেষ কামৰ জৰিয়তে এতিয়া নতুনকৈ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ দি পঠাম আৰু সেইটোত সকলোৱে ভালদৰে চাব আৰু পাৰিলে আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব এটা ধুনীয়া ভিডিঅ' আপোনালোকে চাওক আৰু মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব। বন্ধু বান্ধৱীসকল আহক আজি মই বৌক আকৌ এবাৰ পৰিচয় কৰি দিওঁ সেয়া মোৰ বৌয়ে আগৰ ভিডিঅ'টোত দেখিছিলে গাহৰি ভিডিঅ'টোত আপোনালোকে বহুতে চিনি পায় আৰু বহুতে সুধি আছিলে বহুতো কিছুমান কথা আছে সেয়া পিছত পাতিম এতিয়া বৌয়ে নতুনকৈ আকৌ হাঁহ পালন কৰিছে হাঁহৰ বিষয়ে অলপ জানো কিছুমান কথা আৰু বৌক সোধোঁ এয়া হাঁহৰ পোৱালি কিমান হৈছিলে? মই তোমাৰ আনিছিলোঁ 100টা আনিছিলোঁ তাৰপিছত তোমাৰ ৱেডাৰ মানে মই আনোতে ৱেডাৰটো খুব বহুত বেছি বেয়া আছিলে মানে তোমাৰ ধৰা এমাহ ধৰি আমাৰ ইয়াত বৰষুণ কণ্টিনিউছ বৰষুণ দি আছিলে তো তেনেস্থলত মানে কি হয় পোৱালি ন হাজাৰ হ'লেও মানে পোৱালিক এটা গৰম ভাৱটো লাগে তো মই সেই বস্তুটো মানে মই ছাপৰ্ট কৰিব নোৱাৰিলোঁ কাৰণে মোৰ 9টামান পোৱালি মৰি একো নাই বাৰু সৰুতে বহুতৰ দেখিছোঁ বহুতৰ সৰুতে বহুত মৰে তোমাৰ 9টা ঠিকে আছে মই জনাত ঠিকে আছে 9টা পোৱালি আছে একো নাই বাৰু এতিয়াতো একো নাই তেনেকুৱা এতিয়া প্ৰব্লেম নাই এতিয়া ৱেডাৰো ভাল হৈ গ'ল মই তোমাৰ 4 দিন 5 দিনৰ মূৰে মূৰে মই অলপমান বৰ্ডিংটো শ্বিফ্ট কৰাই দিওঁ মোৰ যিহেতুকে এটা ডাঙৰ গঁৰাল আছে মই শ্বিফ্ট কৰাই দিওঁ দেখুৱাই দিম মই গঁৰালটো কেনেদৰে প্ৰথম বৰ্ডিঙত কেনেদৰে ৰাখিছিল বৌয়ে কেইদিন ৰাখিছিল মই দেখুৱাই দিম এতিয়া কেনেদৰে ৰাখিছে সেয়া ভিডিঅ' আপোনালোকে পাব আৰু অকণ খন্তেক অপেক্ষা কৰিব লাগিব যিহেতু ভিডিঅ'টো অলপ দেৰিলৈকে চাব ভিডিঅ'টো হেৰি এতিয়া আপোনাৰ কি কি জাতৰ আছে হাঁহ? মই আনিছিলোঁ তোমাৰ ইণ্ডিয়ান ৰানাৰ মোৰ গোটেইকেইটা ইণ্ডিয়ান ৰানাৰে হয় গোটেইখিনি খাকী কেম্বেল নানিলে নাই খাকী একচুৱেলি এতিয়া হাঁহ যোনটো ছিজন চলি আছে হাঁহ পোৱালি পাবলৈ মাংসৰ কাৰণে আৰু মই ভাবিছোঁ কেইটামান ৰাখি কিনে যদি মই ডিম হেৰি কৰিব পাৰোঁ এতিয়া ধুনীয়াকৈ মুকলি ৰাখিছে আমাৰ পিছতে মই ভিডিঅ'টো দেখাই আছোঁ আমাৰ পিছতে ধুনীয়াকৈ মুকলিলে যোনটো বৰ্ডিং বনাই দিছিল তাৰপৰা হেৰি কৰি পেলাই এতিয়া এনেদৰে ৰখা হৈছে মই দেখুৱাই আছোঁ ভিডিঅ'টোত আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব ধুনীয়াকৈ চাব শেষলৈ দেখুৱাব এতিয়া হাঁহ কেনেদৰে ৰাখিছে এতিয়া বাহিৰত উলিয়াই বৰ্ডিঙৰ পৰা এয়া মানে তোমাৰ ইহঁতকতো তুমি ইমানখিনি দানা দি ৰাখিব নোৱাৰা ন হাঁহক যিমান দানা দিয়ে সিমানেই কম তো মই কি কৰোঁ দিনৰ টাইমত ৰাতিপুৱাৰ ভাগত মই ইয়াতে ইহঁতক এনেকৈ খান্দি মেলি নেটখন এখন দি দিছোঁ ওপৰতো যাতে কাউৰী ফুটিয়াব নোৱাৰে আৰু তেনেকৈ দি ইয়াতে খান্দি দি ইহঁতে যি কেঁচু চেঁচু কুমুটি পায় পোক পায় দিনটো ইয়াতে থাকে তাৰপিছত সন্ধিয়া হোৱাৰ আগে আগে মই সিহঁতক আকৌ ইহঁতৰ বৰ্ডিঙত দি দিওঁ যিহেতুকে সৰু হৈ আছে অলপতো ছাপৰ্ট লাগেই ইহঁতক বৰ্ডিঙত দি দিওঁ তো দিনটো মানে ইহঁতে এনেকৈ থাকে ইয়াতে দানা পানী দি দিওঁ মাজতে ইহঁতক চাওঁ মই পোৱালিখিনি দেখুৱাই লওঁ হ'ব এনেদৰে ৰাখিছে বৌয়ে চাওক দিনত বাহিৰলৈ উলিয়াই দিয়ে আৰু পিছত ভিতৰলৈ সন্ধিয়া টাইমত চাগে সোমোৱাই দিয়ে ন সন্ধিয়া সোমোৱাই দিওঁ দিনটো ইয়াতে থাকে আৰু হাঁহৰটো এতিয়া আপোনাৰ এনেকৈ দৰে ডাঙৰ হ'লেতো এতিয়া গঁৰাল এটা লাগিব পুখুৰী কিনাৰত বা আছে নাই মোৰ একচুৱেলি ঘৰৰ পিছফালে পুখুৰী এটা আছে তো মই কি কৰিছোঁ ইহঁতকতো ইহঁতৰ মেইন থিং হ'ল তোমাৰ পানী লাগিব চবতছে মেইন বস্তু হ'ল হাঁহৰ পানী তো মই ইহঁতক কি কৰিছোঁ মোৰ পুখুৰীটোৰ ওচৰতে মই এটা ডাঙৰকৈ গঁৰাল বনাই দিছোঁ আৰু হাঁহৰ গঁৰাল কি হাঁহে মাটিত থাকিব ভাল নাপায় সিহঁতক তোমাৰ চাংঘৰ লাগে তুমি যদি দেখাব পাৰিবা মোৰ পিছফালে এটা মই দেখুৱাম বাৰু মই চাংঘৰলৈ যাম ঘৰটো কেনেদৰে ৰাখিছে কেনেদৰে ঘৰ বনাই থৈছে আৰু ডাঙৰ হ'লে তালৈ পৰ্ট কৰিব মই আপোনাক দেখুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব ভিডিঅ'টো চাই যাব আৰু অলপ কৈ দিয়া মোৰ চেনেলটোৰ বিষয়ে চেনেলটো ৰাজীৱ ব্লগছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব ভিডিঅ'টো যিমান পাৰি সিমানখিনি শ্বেয়াৰ কৰি দিব আমাক ছাপোৰ্ট কৰিব যাতে আমি এনেদৰে আগবাঢ়ি যাব পাৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব সিমান হাঁহৰ গঁৰাল কেনেদৰে বনাইছে চাওক হাঁহৰ গঁৰালটো মানে তোমাৰ একচুৱেলি কি হয় হাঁহবোৰে তোমাৰ মানে এনেই সিহঁতে পানী বহুত খেলি ভাল পায় আৰু যদি মাটিত থোৱা তো সমানে সিহঁতে বহুত যথেষ্ট লেতেৰা হৈ যায় তো লেতেৰা হ'লে মানে কি হয় কেতিয়াবা তোমাৰ বহুত বেছি চেণ্ট কৰিব ওচৰত থকা মানুহে কষ্ট পাব অসুবিধা পাব প্ৰব্লেম পাব
বা আমি ঘৰৰ মানুহখিনিও অলপমান দিগদাৰ পাম যেহেতুকে এটা চেণ্ট সিহঁতৰ যোনটো ফিড দিম তাৰ ওপৰত চেণ্টটো ডিপেণ্ড কৰে কিন্তু মানে কি হয় চেণ্ট এটা আহিলে নিজৰ অলপ ভাল নালাগে দিয়াচোন তো মানে যিমানখিনি পাৰোঁ হাঁহক আমি চাংঘৰ বনাই দিব লাগে এতিয়া ধৰা মই হাঁহক চাঙত ৰাখিলোঁ ইয়াত তলত লেতেৰা হ'লেও মই তলখিনি তুমি দেখাব পাৰা বহুত যথেষ্ট ডিষ্টেঞ্চ আছে মই তলখিনি সোমাই মই এইখিনি সদায় চফা কৰিব পাৰিম তো তেনেকুৱাকৈ মই মানে চাংখন তোমাৰ ইহঁতক প্ৰিপেয়াৰ কৰি দিছোঁ চাং পুখুৰীৰ পৰা ছাইডত পতা হ'ল ন মোৰ এইটো পুখুৰী আছে ইয়াত সেয়া মই ইফালে এনেকৈ তোমাৰ হাঁহৰ গঁৰালটো বনাই দিছোঁ সিহঁতক উঠিবলৈ ভাল যথেষ্ট সুবিধা কৰি দিছোঁ হয় বহুত ভাল লাগিছে হাঁহৰ গঁৰালটো আৰু ভৰিত দুখ নাপায় একো নহয় যথেষ্টখিনি মই ইয়াতে কৰি দিছোঁ যিমানখিনি পাৰোঁ মই সিমানখিনি কৰিছোঁ আৰু ইফালে তোমাৰ একো আহিব নোৱাৰাকৈ নেট দি দিছোঁ ওপৰত ত্ৰিপাল দি কিনে তেনেকৈ তোমাৰ বাঁহ তাৰপিছত তামোল গছৰ এনেকৈ তোমাৰ ইয়াত তৈয়াৰ কৰিছোঁ সিহঁতৰ কাৰণে বহুত ধুনীয়া লাগিছে এইটো হাঁহৰ গঁৰাল আৰু এই গঁৰালটোত প্ৰায় কিমান মান ধৰিব হাঁহ তোমাৰ অনুভৱ মোৰ কাৰণেতো মোৰ এতিয়া মই চালেতো মোৰ কাৰণে বহুত কমেই হৈছে মোকতো আৰু ডাঙৰ লাগিছিলে তথাপিও 150 160 70লৈ ধৰিব চাগে কাৰণ বেছি যদি থৈ দিওঁ তেতিয়াও সিহঁতে কষ্ট পাব সফোকেশ্যন হ'ব জাগা কমকৈ পালে বা দানা খোৱাত সিহঁতৰ প্ৰব্লেম হ'ব পানীত প্ৰব্লেম হ'ব তো সেইকাৰণে মানে অলপ কমাইহে ৰাখিম সিহঁতো ডাঙৰ হ'লে আনিবা পৰ্ট কৰিবা ইয়ালে ন ধৰা তোমাৰ পূজালে সিহঁতে ইয়াতে থাকিব পৰাখিনি ডাঙৰ হৈ যাব আৰু ইয়াতে অনাৰ লগে লগে মই সিহঁতক পানীটো দিব লাগিব তো সেই বস্তুটো সিহঁতক প্ৰেক্টিচ কৰাব লাগিব তো মই ভাবিছোঁ পূজালৈ ইয়াতে মই আনিব পাৰিম চাগে হয় আনিব পাৰিবা মোৰ সন্দেহ আনিব পাৰিবা তুমি মই যিহেতু চাইছোঁ হাঁহকেইটা অকণ গ্ৰ'থ হৈছেই আৰু প্লাছ ইমান এটা ধুনীয়া হাঁহৰ গঁৰাল দেখিব পাই ভাল লাগিছে আৰু বহুত ধুনীয়া হৈছে হাঁহৰ গঁৰালটো আৰু এই হাঁহৰ গঁৰালটোত যথেষ্ট পৰিমাণে কষ্ট কৰিছে মোৰ বৰ্তাই আৰু বৰ্তাই ইয়াত দুজনমান মানুহ লগাই আৰু নিজেও বহুতো খাটি এনেদৰে লাগিছে ন যথেষ্ট ঘৰৰ মানুহৰ যথেষ্ট সহযোগ আছে সেইটো যদি মই নকওঁ মোৰ বহুত ভুল হ'ব মানে ধৰা তোমাৰ দাদা হওক বৰমা বৰ্তা হওক বা মোৰ নিজৰ এজনে কাম কৰা মানুহ আছে সিহঁতে বহুত যথেষ্টখিনি হেল্প কৰে বহুত বেছি হেল্প কৰে দাদা কেতিয়া আহিব গুৱাহাটীৰ পৰা পূজাত আহিব ন বহুতো এই ফাৰ্মখন পৰিচালনা দাদায়ো কৰি আছে আৰু বহুতো ইয়াতে আছে গুৱাহাটীৰ পৰা আহি এনেদৰে কামবোৰ কৰি আছে আহক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব মোৰ চেনেলৰ জৰিয়তে আৰু মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ হাঁহক এতিয়া তুমি মেডিচিন কি খুৱাই আছা সৰুতে কি খোৱালা হাঁহক মই মেডিচিন ধৰা তোমাৰ ফাৰ্ষ্টটো মই তোমাৰ 3 দিন তোমাক সিহঁতক বিমাৰেল আৰু অষ্ট্ৰবেট মিক্স কৰি দিছোঁ মানে ধৰা সিহঁতক মই ফিডটো হাঁহক একচুৱেলি চব ফিডে দিব পাৰি এভৰিথিং তো মই ফাৰ্ষ্ট যেতিয়া সিহঁতক পোৱালিতে আনিছিলোঁ তেতিয়া মই সিহঁতক যোনটো সিহঁতৰ ফিড থাকে সেইটো ফিড মই খুৱাইছিলোঁ প্ৰি ষ্টাৰ্টাৰটো খুৱাইছিলোঁ তাৰপিছত হাঁহে মানে ইমান ফিড খায় তুমি সেইটো জোখত যদি ফিড খুৱাই কিনে পেকেট ফিড খুৱাই কিনে যদি হাঁহ পুহিব খোজা এফৰ্ড কৰিব নোৱাৰিবা মানে সেইকাৰণে মই তোমাৰ ধৰা ভাত ৰৈ যোৱা ভাতটো পলিচৰ লগত মিক্স কৰি অকণমান পানী দি তেনেকৈও খুৱাইছোঁ পানী দিছোঁ তো মই ফাৰ্ষ্ট তোমাৰ সিহঁতক দিছিলোঁ এণ্টিবায়'টিক দিছোঁ ফাৰ্ষ্ট অনাৰ পিছতে লিচেন যোনটো হয় বেষ্ট হয় এণ্টিবায়'টিকৰ মই লিচেনটো ফাৰ্ষ্টতে সেইটো দিছিলোঁ তাৰপিছত তোমাৰ সিহঁতৰ লিচেনটো দিয়াৰ পিছত মই 3 দিন তোমাৰ ভিমাৰেল আৰু অষ্ট্ৰবেট মিক্স কৰি কিনে দিছোঁ এনেদৰে হাঁহক মেডিচিন দি পেলাই এতিয়া ভালদৰে আছে হাঁহখিনি আৰু ভিমাৰেল আৰু অষ্ট্ৰবেট খুৱাবই লাগিব প্ৰথম 3 দিন আপুনি কি খুৱাব লাগিব বুলি আছে এণ্টিবায়'টিক ন এণ্টিবায়'টিক খুৱাব লাগিব যিহেতু আপোনাৰ হাঁহৰ ভেকচিন পাবলৈ বৰ টান হাঁহৰ ভেকচিন চৰকাৰে দিলেহে আপুনি তেনেদৰে মানে খুৱাব পাৰিব কাৰণ হাঁহৰ মেডিচিন আপোনাৰ যোনটো কি বুলি কয় ভেকচিনটো আপোনাৰ ফাৰ্মাচীত নাপায় কিনিবলৈ হাঁহৰ প্ৰব্লেম আৰু মানে কি হয় তোমাৰ হাঁহৰ ভেকচিন নিদিলে যদি হাঁহৰ কিবা কাৰণত যদি এটা হাঁহৰ বেমাৰ লাগে ন তো এটা হাঁহৰ বেমাৰ লাগিলে তুমি নেক্সট কোনো এটা হাঁহক তুমি বচাবলৈ নোৱাৰিবা তো ফাৰ্ষ্ট প্ৰিকশ্যন কি হ'ল মানে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ বুলি কয় তো আমি ফাৰ্ষ্ট নিজে প্ৰিভেনশ্যন কৰিব লাগিব সেইকাৰণে মই ফাৰ্ষ্টৰ সিহঁতক আনি লিচেনটো এণ্টিবায়'টিক দিছে আৰু আপোনালোকেও এনেদৰে হাঁহ পুহিলে এণ্টিবায়'টিক প্ৰথম খুৱাব আৰু এণ্টিবায়'টিক হাঁহৰ কাৰণে বহুত লাগতিয়াল হয় হাঁহৰ ভেকচিনটো ইজিলি এভেইলেবল নাই যদি গভৰ্ণমেণ্টৰ ভেটেনাৰী ডক্টৰে আপোনাক ছাপোৰ্ট কৰে দেনটো মানে এইটো ঠিকেই কথা বহুত ভাল কথা কিন্তু সিমানখিনি সুবিধা এতিয়ালৈ আমাৰ
ৰুৰেল ছেক্টৰত হোৱা নাই বুলি মই ভাবোঁ তো মই সেইকাৰণে নিজে ট্ৰিটমেণ্ট কৰি এণ্টিবায়'টিক লিচেন খুৱাইছোঁ তাৰপিছত সিহঁতৰ আপোনাৰ ভিটামিন বা মিনাৰেলছৰ কাৰণে মই অষ্ট্ৰভেট আৰু বিমাৰেল খুৱাইছোঁ আৰু আপোনালোকে যোনটো ফিড দিয়ে আপোনালোকে যদি পেকেট ফিডটো নোখুৱাই কিবা ঘৰুৱা ফিড খুৱাই তো তাতে অকণমান এটা এমাউণ্টৰ মিনাৰেল মিক্সচাৰটো যদি মিক্স কৰি দিয়ে ধুনীয়া গ্ৰ'থ হ'ব হাঁহৰ এনেদৰে মিলৰ পৰা হাঁহ কুটাই অনা যোনটো পলিচ হয় সেই পলিচটো খুৱাব পাৰে আপোনালোকে হাঁহৰ কম দানা যদি আপোনালোকে ইউজ কৰিম বুলি ভাবিছে তেনেদৰে আপোনালোকে তুঁহগুৰি আৰু পলিচটো আপোনালোকে খুৱাব পাৰে সিহঁতৰ ফেভৰেট তোমাৰ ভাতৰ লগত দি পিনে সিহঁতক পানী অকণমান দি দিব লাগে বহুত ভাল সিহঁতৰ কাৰণে বহুত বেছি ভাল ঠিক আছে আৰু হাঁহৰ পোৱালি লাগিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব মোৰ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু হাঁহৰ পোৱালি লাগিলে মোক জনাব মই আপোনালোকক যেনেদৰে পাৰোঁ দিবলৈ চেষ্টা কৰিম ধন্যবাদ আৰু আপোনালোকৰ কিছুমান কথা যোনবিলাক আপোনালোকে নাজানে সেইবিলাক কথা মোক কমেণ্ট বক্সত জনাব মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম আৰু মোৰ লগত বৌ থাকিব বৌয়ে যিমানখিনি পাৰে সহায় কৰিব আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব আৰু পাৰিলে মোৰ নম্বৰটো দিয়া থাকিব আপোনালোকে ফোনৰ যোগেদিও আপোনালোকে বহুতো নজনা কথা কিছুমান সুধিব পাৰিব আৰু মই যিমান পাৰোঁ আপোনালোকক জনাম আৰু পোৱালি লাগিলে যোগাযোগ কৰিব পাৰে আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ এনেদৰে অসমীয়া ল'ৰা হওক অসমীয়া ছোৱালী হওক অসমীয়া বোৱাৰী হওক এনেদৰে ব্যৱসায় কৰিব লাগে আৰু যিহেতু এতিয়া চাকৰিটো বহুত যথেষ্ট কষ্ট কৰিলেও চাকৰি পোৱাৰ আশা ক্ষীণ ঠিক তেনেদৰে এতিয়া আপোনালোকে এনেদৰে ব্যৱসায় কৰক হাঁহ পালন কৰক মুৰ্গী পালন কৰক পাৰিলে গাহৰিও পালন কৰক অন্য ছাগলীও আছে ছাগলী ফাৰ্ম এখনো খুলিব পাৰে ধুনীয়াকৈ মই ল'ৰা কেইজনমান মানে ল'ৰাখিনিক ক'বলৈ বিচাৰিছোঁ বেতাল এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ছাগলী আছে আপোনালোকে ছাগলী এখন ধুনীয়া ফাৰ্ম খুলিব পাৰে নেক্সট বাৰ মই ছাগলী ফাৰ্মৰ বিষয়ে অলপ ক'ম ছাগলী ফাৰ্ম আছে বহুতো আমাৰ গাঁৱতো কৰি আছে মই দেখুৱাম বহুতো আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বিশেষ বহুত ধন্যবাদ আৰু বিশেষভাৱে কওঁ যে আপোনালোকে ইমানখিনি মৰম দিছে বহুত ধন্যবাদ আৰু মোৰ চেনেলটো পাৰিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ